এটা বাটিত নহৰু, এটা বাটিত বনৰু, এটা বাটিত ফুতৰা শাক। মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো, গৃহস্থৰ কুশলে থাক। আজি 100 বিধ শাক বিচাৰি গোটেইখন একদম তহিলং কৰি দিলো। পাইছো বাৰু, এই খুতৰা আনিলো, তাৰপিছত চেংমৰা আনিছো, ভেদাইলতা আনিছো, মানিমুনি, টেঙেচি, তাৰপিছত আকৌ হেৰি মানধনিয়া আৰু বিচাৰিবলৈ আছে পিছে দেই। নাগে বাইদেউ, শাক বিচাৰি ফুৰিছানে? হত্যা শাক বিচাৰি ফুৰিছো পাই, 100 বিধ শাক খাব লাগে নহয় আজি। তুমি এইবোৰ কি শাক পাইছা? মই মৰিচা আনিছোঁ। আমাৰ এখেতে পূৰা বিচাৰি ফুৰিছে, টিকনি বৰুৱা নে কি টিকনি পৰুৱা সেইটো লাগে হেনো। ভেদাইলতা, লফা, লাই, পালেং চব মিক্স কৰি দি দিম আৰু দোৰোণ, তাৰপিছত খুতৰা, তাৰপিছত মাটিকান্দুৰি, তাৰপিছতে আকৌ মানিমুনি, ভেদাইলতা, টেঙেচি চব দি দিম আৰু। আমি চব দি দিওঁ। তাৰপিছতে জলকীয়া আগ চাগো দি দিওঁ 100 বিধ হ'বলৈ। পদুনা দিম, তাৰপিছত নৰসিংহ দিম, য'ত যি আছে আৰু কচুপাত এটা দি দিম, কচুথুৰি। 100 বিধ হ'বহে লাগে। খুব ভাল, খুব উপকাৰী, ঔষধি গুণ আছে। ৰাতিপুৱা গৰু গা ধুৱালে? একদম ধুৱাই মেলি গৰু মেলি থৈ আহিছো পাই। এতিয়া বন শাককেইডাল বোলো বিচাৰি লওঁ, পঁইতা ভাত কেইটামান তিয়াই থৈছিলো, আজি পঁইতা ভাত খাবহে পাই। গৰু বিহুৰ দিনা সেইকাৰণে বোলো বন শাককেইডাল বুটলি লওঁ বোলো। ঠিকে আছে, ময়ো সেয়াল শাকেই বিচাৰি ফুৰিছোঁ পাই। ৰাতিপুৱা কণী যুঁজ হ'ল যে, কণী যুঁজত হাফ প্লেট কণী পালোঁ নহয়। এতিয়া কণী ভাজিবগৈ লাগিব। কালি আকৌ আমৰলি অলপ ভাঙিছিলোঁ, তাৰো আছে, সেইখিনিও ভাজিছে। আমিও খালো বাৰু আমৰলিটো, ইমান দিগদাৰ হয় আমৰলি ভাঙিবলৈ, গোটেই কেটাই কামুৰে। মই গছত বগাই লৈ আহিলোঁ একদম, গছত ডাল কাটি জলফাই এজোপা দিছিলে, একদম ভাঙি লোৱা, ভাঙি পেলানি ওলালে এপোৱামান, সেইখিনিকে পিঁয়াজ দি ভাজি খালো বাৰু। ভালেই কৰিলে। আমৰলিটো পবিহনে আৰু বিহুটো কিবা বিহু বিহু নালাগে হয়নে বাৰু? ঠিক আছে বাৰু, দিয়ক, বিচাৰক আপুনি। কেইবিধ পালে বাৰু এতিয়ালৈকে? পালো 50 বিধ মান, আৰু 50 বিধ পালেই হ'ল আৰু। 51 বিধ আৰু 100 বিধ হ'ব লাগিব নহয়। ঠিক আছে দিয়ক। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এইখিনিতে মাহ হালধিৰে নোৱাই ধুৱাই বিলৰ ফালে খেতি লৈ যাওঁগৈ। বিলত পানী চানী ছটিয়াই অলপ মেলি দিব লাগিব। মাখিয়তীয়ে অকণমান সেনেকে কৰি মাখিয়তীয়ে কোবাই কোবাই অলপ সিফালে পথাৰ ফালে মেলি দিমগৈ আৰু। মই মাহ হালধি সানি দিওঁ ৰ'ব। লাও খা বেঙেনা খাকে অকণমান ছটিয়াই দিবা। থেকেৰা বেঙেনা য'ত যি আছে আৰু চব দলিয়াই দিয়া। দেউতা হেৰি কৰি দিছোঁ বাৰু মই দেই। আৰু সেই হালধি আৰু মাহ ধুনীয়াকৈ সানি পেলাই দি ফুট চুট দি পেলাই আকৌ পানী চানী ঢালি চফাকৈ ধুৱাই মেলি আকৌ সেইফালে পঠিয়াই দিওঁ আৰু। পঘা এডাল বনাইছোঁ নহয়, নতুন পঘাৰে বান্ধিব লাগিব আজি। সেইডালো পিছত সন্ধিয়া সময়ত লগাই দিব লাগিব। ঘূৰি ঘূৰি এইবাৰ আমাৰ প্ৰথম বহাগ বিহু, একেলগে এনেকে বিহু মাৰিবলৈ পাই মোৰ বহুত ভাল লাগিছে। বাকীবোৰ অহাই নাই নহয়, প্ৰেক্টিছকে কৰি লওঁ আমি ন। অকণমান পেপাৰ সুৰত নাচি চোৱাচোন, পেপাৰ তালে তালে। অকণমান বজোৱাচোন। তাৰমানে এইজনীয়ে সেইজনী ৰাক্ষসী, যাৰ কাৰণে দিলীপে মোক এনেকুৱা কৰিলে। দিলীপ, তোৰ লাজ নাই? তোৰ নাম কি? তই যে এনেকে দিলীপ মোৰ হ'বলগীয়া মানুহজনৰ লগত বিহু মাৰি আছ যে, এইবোৰ আকৌ কি কথা? মইতো দিলীপৰ সৈতে বহাগতে দেখোন বিয়াত বহিম। মোৰ নাম বগীতৰা। কিয় দিলীপ কৈ নিদিয়া কিয় এইজনী তুমি যে মোক বিয়া পাতিবা? গীতালি, তুমি ইয়াত? মই ইয়াত। মোৰ বৰ বিহু লগা নাই। মোক অত্যাদিনৰ পৰা মোৰ পৰা লুকাই লুকাই পলাই ক'ত আছিলা তুমি? আৰু এইজনী কোন হয়? মই তোমাক পিছত ভালকে বুজাই কৈ আছোঁ, তুমি এতিয়া বৰ্তমান যোৱাচোন, যোৱা। কলৈ যাম? এইজনী চুলি ছিঙি ডাল কৰিম, তাৰপিছতে যাম মই। চোৱা গীতালি, তুমি এতিয়া বেছি মুখ বজাই লাভ নাই। দিলীপৰ লগত মোৰ বিয়া ঠিক হৈছে ইতিমধ্যে বহাগৰ বিহুৰ পিছতে। তুমি এতিয়া বেছি পেকেটা থাকি লাভ নাই নহয়। কি হ'ল? বিয়া হ'বলৈ দিম, এখন বিয়া হ'বলৈ দিম। মই বিয়া থকাত এখন বিয়া হ'ব নোৱাৰে। গোটেই তাল ফাল লগাই দিম। মই কোন হয় গম পাৱনে নাই? তই বুলিয়ে কৈছো আৰু। কোননো তুমি? মই দিলীপৰ হ'বলগীয়া ৱাইফ। কি যে ধেমালি আৰু। বিহুৰ দিনা যে মূৰটো গৰম কৰি নল'বা দেই, তুমি যোনেই নোহোৱা লাগিলে। মোৰ লগত ইমান ডাঙৰ এটা চল কৰি পেলাই মই একদম কাকো কিন্তু সাৰি যাবলৈ নিদিওঁ। দিলীপ কথাটো মনত ৰাখিবি আকৌ দেই। কি নহয় এইবিলাক কি ফালটো আমি। চবেই মোৰ লগত এনেকুৱা কৰিছে, চাই ল'ম মই। কি ভুল আছিল মোৰ সঁচা ভাল পাই মোৰ ভুল আছিল। মানুহ কেনেকে এনেকুৱা নিষ্ঠুৰ হ'ব পাৰে, ইমান নাটক কৰিব পাৰে, কিমান যে সপোন ৰচিছিলোঁ মই। সেই সপোনবোৰ আজি ভাঙি টুকুৰা টুকুৰা হৈ গ'ল।
কেনেকৈ এজনী ছোৱালীৰ লগত এনেকুৱা কৰিব পাৰে মানুহে মোৰ হাত তহঁতি ভালকৈ খাব নোৱাৰ তহঁতি কেতিয়া সুখত থাকিব নোৱাৰ মোৰ খাওঁ দিছোঁ মই এজনী ছোৱালী খাওঁ লাগিব জীৱন ধ্বংস কৰা খাওঁটো তহঁতে লাগিবই লাগিব খোৱা থোৱা পাই কান্দি অনাত জিকিব নোৱাৰা ঘূৰিয়ালে চকু পানী মইনো কি ভুল কৰিছিলোঁ মোৰ লগত ইমান ডাঙৰ পথাৰ হ'ল কোনো বিহু বিহু নাপায় মোৰ বৰ বিহু হ'ল আজি বিহু মোৰ বিহুতে এনেকুৱা দিলীপে খাই নকলে ইমান ডাঙৰ পথাৰ হ'ল মোৰ লগত কিয় গালি এটা দিব নোৱাৰিলা নেকি তাইক ইমান যে একদম সেই উস্তাদি ওলাই পেলাই হেৰি কৰি থৈ গ'ল মই তোমাক পিছত বুজাই কৈছোঁ চব বুজাই কৈছোঁ কি বুজাই ক'বা হে তুমি তোমাৰ সন্মুখতে মোক চুলি চিঙি ডাল ডাল কৰিম বুলি ক'লা তুমি একো এটা ক'ব নোৱাৰিলা হ'বচোন থোৱা বাদ দিয়া এতিয়া তুমি সেই পেপাৰ টিউনত ফ'কাছ কৰা বাদ দিয়া সেইবোৰ খাওঁ দি থৈ যে গ'ল তাই তেতিয়া সুখত থাকিব নোৱাৰিম বুলি এইবিলাক কি আকৌ থোৱাহে শগুনৰ হাত বোৱাগো নমাৰে বাদ দিয়া তাই যে ইমানখিনি ক'লে সঁচাকৈ কিবা ৰহস্য আছে নেকি আকৌ একো ৰহস্য নাই অ' এইবোৰ মই চিনিয়ে নাপাওঁ সেইজনী কোন হয় সঁচাও ক'ৰ পৰা যে কি মানুহবোৰ ওলাই আহি নহয় চিনি নোপোৱা জানি নোপোৱা মানুহৰ একদম পিছত লাগিহি আহি থাকে এচাম মানুহ লোকৰ সুখ দেখিব নোৱাৰা আহি পেলাই একদম মূৰটো নষ্ট কৰিলেহি বিহু দিনাখন বাদ দিয়া না তুমি বাদ দিয়া তুমি পেপাৰ হোৰাত নাচা আমাৰে নাচনী ঘূৰি ঘূৰি নাচিব এৰা শুনিছা অলপ শাক ময়ো পাই আনিছোঁ 120 নাপাব পাৰোঁ কিন্তু অলপ আনিছোঁ আকৌ দেই শুনিছা বোলো বৰ বেয়া লাগিছে দেই ছোৱালীজনী এই গীতালি তালে বৰ বেয়া লাগিছে ৱা কি হ'ল আকৌ ইমান বেয়া দেই সেই ল'ৰাটো যেন দিলীপ বোলা ল'ৰাটোৱে বোলে তাক যে চিনিয়ে নাপাওঁ বুলি কৈ দিলে হেনো বেলেগ এজনী ছোৱালীৰ লগত বিহু মাৰি ফুৰিছে পিছে কোন গীতালি আমাৰ গীতালি নেকি গীতালিকনো সি চিনি নাপাওঁ বুলি ক'বলৈ 5 বছৰৰ পৰা ভাল পাই আছিলে দেখোন তাকেহে কৈছোঁ লোকে ইমাননো বেয়া হ'ব লাগে নে 5 বছৰৰ পৰা ভাল পাই থকা ছোৱালীজনীক এৰি পেলাই বেলেগ এজনী পালে আৰু এতিয়া বগীতা বুলি কয় খুব ভালকৈ বগী হেনো আৰু দেখিবলৈ বৰ ধুনীয়া হেনো সেইজনীক পাতা হেনো এইখনো চিনি নাপাওঁ বুলি কৈ দিলে বোলে আজিকালি মানুহ চিনিব নোৱাৰি দেই তাই কি হেৰি খুব কান্দিছিলে নি এতিয়া কান্দি গৈ আছিলে আকৌ মই মাতিলোঁ বোলো গীতালি বোলো কি হ'ল ইমান কান্দিছ তাৰপিছত আহিলে আহি পেলাই সেই কান্দি কাটি কথাবোৰ ক'লে তাৰপৰা চাহ এটাকে খুৱাই পঠিয়াইছোঁ বুজাই বহাই হাইও ইমান বেয়া হ'ল নে এই দিলীপ বোলাটো আগতেচোন বৰ ভাল আছিলে মাকজনী অতি সাংঘাতিক মাকজনীয়ে লগাই কৰিলে দেখিব নাই বোলে গীতালিৰ বিষয়ে হেনো বেয়াকৈ কৈ হেনো তাৰ মনটো বোলে ৱাছ কৰি পেলালে হেনো হ'লেও আৰু পাই সি যদি সঁচাকৈ ভাল পাইছিলে তেতিয়াহ'লে মাকৰ কথা শুনিলেহেঁতেন জানো সিও বেয়া সেইটো এটা কথা বাৰু এতিয়া বোলে সেই বিহু মাৰি ফুৰিছে হেনো সেই নতুনকৈ সেই লগত বিয়া ঠিক হৈছে বোলে তাই হেনো সেই গৈছিলে হেনো আৰু তাৰপিছত বোলে চিনিয়ে নাপাওঁ বুলি কৈ দিলে নহয় ৱাই চিনি নাপাওঁ বুলি কৈ দিলে বৰ বেলেগ দেখোন তাকেহে কৈছোঁ মানুহ আজিকালি চিনিবলৈ টান আছে গীতালিয়ে কৈছে বোলে মই হেনো ঠিকছে গালি পাই থৈ আহিছোঁ সেইজনীক বোলে তাহাঁতি বোলে কেনেকৈ ভাত খাই চাম বুলি কৈ থৈ আহিছোঁ বোলে চুলি চিনি ডাল কৰিম সেনেকৈ বুলি ক'লোঁ বুলি কৈছে আৰু খং উঠিব তোমাকক এনেকুৱা কৰিলে বৰ সাংঘাতিক বস্তু দেই তাকেহে এনেকুৱাবোৰ শুনিবলৈ পালে বৰ বেয়া লাগে তাই বিহু দিনাখন ইমান কানি গৈছে মই আকৌ বোলে সেই চাহকণ খাই যাবলৈ পিঠা বনাই থৈছিলোঁ খালে বাৰু অকণমান তাৰপিছত সেই আগবঢ়াই থৈ আহিছোঁ পদূলি মুখলৈকে বোলো লাহে গৈ থাক বোলো তাকেহে দেই বৰ মানে এইবোৰ মানুহ চিনিব নোৱাৰি আৰু হ'ব বাৰু দিয়ক সেই মন শাক কেইডাল পালে পালোঁ কেইডালমান মৰিচা শাক কেইডালমান লাই লফা পালেং এইখিনি পাই আনিছোঁ ময়ো অলপ বিচাৰি থৈছোঁ বাৰু হ'ব দিয়ক সেইখিনিতে সেই গোটা ফ্ৰাই কৰিম তাৰপিছত সেই পইতা ভাত কেইটামান লগত খাম আৰু আমলৈটো অলপ আছেই নহয় ফ্ৰিজত ভৰাই থোৱা সেইখিনিও সেই পিঁয়াজ দি ভাজি পেলাব লাগে হ'ব আৰু সেই কণী যুঁজত সেই পাইছিলোঁ যে কণীকেইটা ভাঙি থোৱা সেইকেইটা সেই ফ্ৰাই কৰি অমলেট বনাই পেলাম বন্ধুসকল আপোনালোকৰ গৰু বিহু কেনেকুৱা গৈছে আমি তাত জনাবলৈ নাপাহৰিব আমাৰ এনেকৈ গৈ আছে আৰু দেই আজি 100 এবিধ শাক বুটলিলোঁ ময়ো এফালে বুটলিলোঁ এফালে এখেতেও বুটলিলে তাৰপিছত এতিয়া সেই 100 এবিধ শাক খাম আপোনালোকে খাইছে নাই কমেণ্টত জনাব দেই আৰু চেনেলটো একেবাৰে নতুন আপোনালোকে যদিহে চাই ভাল পাইছে ভিডিঅ'বোৰ তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব দেই ছাবস্ক্ৰাইবটো কৰিলেহে আকৌ সেই পিছৰ ভিডিঅ'বোৰ চাবলৈ পাব